মানুহ আমৃত্যু অসন্তুষ্ট আৰু আমি যে ইয়াত আজি সকলো গোট খাইছোঁ, গোট খোৱাৰ কাৰণো কিন্তু সেই অসন্তুষ্টিয়ে। ভাবকচোন, সেই গুহা মানৱসকলে যদি ছাই বা শিল এটুকুৰা লৈ গুহাৰ শিলৰ বেৰত প্ৰথম যি আগপাক কৰিবলৈ আৰম্ভ কৰিছিল, তেওঁলোক যদি তাতেই সন্তুষ্ট থাকিলেহেঁতেন, যদি আত্মতুষ্টিত থাকিলেহেঁতেন যে দিছ ইজ এনাফ, উই নিড ন' মোৰ ডেভেলপমেণ্ট অৰ ছামথিং, কি হ'লহেঁতেন? তাৰপিছত যদি আমি এখোজ আগবাঢ়োঁ, মানুহে গছৰ পাতত লিখিবলৈ আৰম্ভ কৰিলে, সাঁচি পাতৰ পুথি আৰম্ভ হ'ল, শিলৰ ফলিত লিখিবলৈ আৰম্ভ কৰিলে, তেওঁলোক যদি তাতেই সন্তুষ্ট থাকিলেহেঁতেন, আজি পৃথিৱীত ইমান গ্ৰন্থৰ কাগজৰ আৱিষ্কাৰ হ'লহেঁতেন, কাগজৰ যদি আৱিষ্কাৰেই নহ'লহেঁতেন, তেন্তে ইমানবোৰ গ্ৰন্থ ছপা হোৱা দূৰৰ কথা, লিখিত হ'লহেঁতেন নে বাৰু? আৰু আমি লগ হ'লোহেঁতেন নে যে আমি আজি ছপা মাধ্যমৰ কিতাপ, আমি এটা অসন্তুষ্টিত ভুগিছিলোঁ, আমি এটা অভাৱত ভুগিছিলোঁ। কয় অভাৱেই আৱিষ্কাৰ। যেতিয়া আপুনি কিবা এটা কৰি থাকি সন্তুষ্ট নহ'ব, তেতিয়া এটা আপুনি অভাৱ অনুভৱ কৰিব, আৰু সেই অসন্তুষ্টিয়ে, সেই অভাৱেই আমাক ছপা মাধ্যমৰ, ছপা কিতাপৰ এটা বিকল্প এটা প্ৰক্ৰিয়া, এটা বিকল্প পদ্ধতি আমাক কথা ভাবিবলৈ আমাক বাধ্য কৰিলে। আমি সেয়ে আজি ইয়াত লগ হৈছোঁ, যাতে ছপা মাধ্যমৰ কিতাপৰ যিখিনি সীমাবদ্ধতা, বিশেষকৈ নষ্ট হৈ যোৱাৰ সংৰক্ষণৰ বা বিভিন্ন ঠাইলৈ কঢ়িয়াই নিয়াৰ বা পঢ়িবলৈ এটা পোহৰৰ প্ৰয়োজন, এটা এক্সটাৰ্নেল পোহৰৰ, এটা বাহ্যিক পোহৰৰ, এটা চাকিৰ প্ৰয়োজন। কিন্তু আমি ডিজিটেল কিতাপ এখন মোবাইলতে পঢ়িব পাৰোঁ, লেপটপতেই পঢ়িব পাৰোঁ। এই অসন্তুষ্টিবোৰ যদিবোৰ আমাৰ কথা কেতিয়াও নাভাবোঁ, সেই অসুবিধাবোৰ আমি সন্মুখীন হ'লোহেঁতেন। কিন্তু যদি ই বুক এখন মোৰ আমুক ৱেবছাইটত মোৰ বন্ধু আমেৰিকাত আছে, লণ্ডনত আছে, ক্লিক কৰি মোৰ কিতাপখন পঢ়িব পাৰিম। এই সকলোবোৰ কথাই যিটো অসন্তুষ্টি আমাক আজি ইয়াত গোট খুৱাইছে। আপোনালোকে লক্ষ্য উদ্দেশ্য গম পাইছে। আপোনালোকৰ মাত্ৰ এখন চিঠি, মোবাইলত দিয়া এখন চিঠি বা এটা ফোন কলৰ মাধ্যমেৰে আমাৰ বিশিষ্ট অতিথিসকলকো, তেখেতসকলক আমি বিচাৰিছিলোঁ গুৱাহাটীত যে আপোনালোকৰ ঠিকনা দিয়ক, আমি গৈ ঘৰত দি থৈ আহিম। কিন্তু তেখেতসকলে ক'লে নালাগে, আমি মোবাইলত চিঠিখন পাইছোঁ, ডেটছ ইজ এনাফ, আমি যাম। ধন্যবাদ জনাইছোঁ, আদৰণি জনাইছোঁ তেখেতসকলকো। মোৰ আচলতে গানো উঠি গৈছে। আৰু আপোনালোকক সেই এটা কল বা এটা হোৱাটছআপ মেছেজ বা এখন চিঠিৰে হোৱাটছআপতে আহি আমাৰ মাজত উপস্থিত হৈছে, আমাক উৎসাহ উদ্দীপনা যোগাইছে। আৰু এটা যুগান্তকাৰী দিনত আপোনালোকে আমাক এটা নতুন দিশলৈ আগবাঢ়ি যোৱা যি অনুপ্ৰেৰণা যোগাইছে, তাৰ বাবে আমি আপোনালোকক অন্তৰৰ পৰা আদৰণি জনাইছোঁ। আপোনালোকৰ সকলোৰে উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ, শ্ৰদ্ধা জনাইছোঁ। ধন্যবাদ, সকলোকে আদৰণি জনাইছোঁ। ধন্যবাদ।